সেই পাগলা আহি গ'ল আকৌ আমাৰ ভিক্টৰ দাস পাগলা আহি গ'ল ভিক্টৰ দাস পাগলা আহি গ'ল আমাৰ ভাই তই কালি মোক গোটেই বদনাম কৰি দিছ ঐ কালি উভত মাত মাতি মোক গোটেই বদনাম কৰি দিছ তই গোটেই দুনিয়াৰ মোৰ ফোনৰ ওপৰত ফোন আজি উভত মাত নেমাতিবি চব থাকিয়ে থাকিব ভাত খাই মই ৰাতিপুৱা 6টাতে মই দেখিছো সেইটো মই ভাবিছো তই উঠিলো তই চাগে মই নুফুলো আপুনি ক'লে সোনকালে এতিয়া নৰ্মেল অৱস্থাত আছে কালি 2টা বিয়েৰ খাই লৈছিলে মোৰ ভাই ভিক্টৰে এতিয়া আৰু মজা কিন্তু তোক মই আগতকৈ বহুত ধুনীয়া দেখিছো মই ধুনীয়া মানুহটো ধুনীয়া নহয় কিন্তু তোৰ আগতে চকুবিলাক একদম ক'লা পৰি গৈছিলে তোৰ বহুত ফেডেড হৈ গৈছিলে মানুহটো এতিয়া তই একদম সজীৱ হৈ আহিছ খালো বৰ ধুনীয়া লাগিলে খাই তই ভাতটো তুলি ইয়ালৈকে আনিম নেকি মই খালো খাই ভিতৰত খাইছ বঢ়িয়া মিটিং কেইখনমান মাৰিব লাগিব মিটিং মাৰিব লাগিব সেইটোৱে খাই কেনেকুৱা বোলে আজি খালি নে আমাৰ ইয়াত খাইছ খানা ঠিক আছে এই দাদাটো আহিছে দাদা বৌ আহিছে আমি ভিক্টৰ আকৌ আহি গ'ল ভিক্টৰ ভাই ইয়াতে যে হেৰিটো আছে অডিটৰিয়ামটো যে তাতে মোটামুটি 5 লাখ মান মানুহ মোটামুটি প্ৰগ্ৰেম চাব পাৰে ইয়াতে ভাল প্ৰগ্ৰেম কৰিব পাৰি গম পাইছে না বাহিৰা আৰ্টিষ্ট আনি খানাপাৰা ফিল্ড চিল্ডতকৈ বেছি ডাঙৰ বহুত মানুহ ধৰিব আৰু ভিজুৱেলটো বহুত ধুনীয়া মানে এনেকুৱা ভি টাইপ আছেতো বহুত জেগা মানে ইয়াত মই ভাবি আছোঁ শিৱসাগৰতে কৰোঁ নে ইয়াতে কৰোঁ এটা অসমৰ এটা মানে হেৰি টুৰিষ্ট ছিজনত এটা ডাঙৰ মানে হেৰি কনচাৰ্ট এটা লাগে আমাৰ ইয়াতে কনচাৰ্ট কালচাৰটো বহুত কম কনচাৰ্ট লাগে মই ভাবি আছোঁ হয়তো শিৱসাগৰটো কৰিব পাৰোঁ নহ'লে কাজিৰঙাটো কৰিব পাৰোঁ কাজিৰঙাত কৰিবলৈ অকণমান অসুবিধা আছে কি বন্যপ্ৰাণীৰ কাৰণে ইয়াতে চাউণ্ডৰ প্ৰব্লেম আছে ইয়াতে সেইকাৰণে শিৱসাগৰটো জেগাটো বিৰাট ধুনীয়া লাগে আমাৰ এইডোখৰ কেনেকুৱা দেখিছ তই মজা লাগিছে মজা লাগিছে কেনাই নমস্কাৰ কি নাম তোমাৰ বেটা পত্ৰুষ পত্ৰুষ কিহত পঢ়ি আছা ক্লাছ 10 CBSE নে সেবা বঢ়িয়া বঢ়িয়া সায়েন্সৰ চেপ্টাৰ কেইটাৰ নাম কচোন সায়েন্সৰ চেপ্টাৰ কেইটা ক্লাছ 10 কোৱা না কামে ভাই ও পাবি 9 ৰ কো 9 ৰ কেমিষ্ট্ৰি মেটাৰ ইনাৰ সাৰাউন্ডিংছ বঢ়িয়া ইজ মেটাৰ अराउंड अस পিওর তাৰপিছতে গ্ৰেভিটেশন মোশন কি বস্তু কচোন মোশন মুভমেন্ট মোশনৰ ডেফিনেশন মৰিলে ফচিলি তই লাহে লাহে কৈ থাক চিন্তা নকৰিবি আৰু একো গণ্ডগোল কৰিব না মই লৈ আছো তোক ধামকে দিম ইয়াত উল্টা কৰিলে মাষ্টৰকে পিতা হ'ব আজি লজ অফ মোশন আছে না কেইটা লজ আছে কি কি what is inertia an object which is in motion or in rest will remain in motion or rest until and unless an external force acts upon it আমি মোশনতে থাকো আমাৰটো খালি মোশন বুলি কয় অসমীয়া মোশনটো গৈ মোশন দিবলৈ আহিছ সেকেন্ড লটো কি সেকেন্ড ল একো আছিল হ'ব তই কুইজ বুজিব নালাগে বৰ মাষ্টৰ কি কৰিব নালাগে ভাল লাগে মই পোৱালিবিলাক পালে কামুৰি ভাল পাওঁ বল অলপ একদম আমি জংগললৈ যাম ভাইটি যাবি থাৰ্ড লটো কি এ থ ইমান মাষ্টৰ কি কৰিব নালাগে থ হ'ব চলো আহক অকণ খোজকাঢ় সকল মানুহ খোজকাঢ় পাৰিব নাই আৰু অকণ খোজকাঢ় জংগল